আৰু গাইছ ৰাতিপুৱা মানে আজি মই কলঙৰ ফালে ওলাই আহিছিলোঁ পিছফালে আহি দিছোঁ আৰু এতিয়া বৰ্তমান 5:30 বাজিছে বলক এতিয়া ধুনীয়াকৈ যাই থাকোঁ মই কলংখনৰ ধুনীয়া পাৰ্ক এখন আছে দেখাই দি আছোঁ আৰু গাইছ যোৱাকালিৰ পৰা মানে এইফালে মহাকলংখন দেখিছে আপোনালোকক সিফালে নি এবাৰফালে দেখাই দিম আৰু এই চাইডে এইবিলাক পথাৰবিলাকত এনেকুৱা মাছ আছে খুব খাপ মাৰিয়ে আছে একদম পানীত পুৰা মাছ আছে যিহেতু আপোনালোকক এইখন পথাৰখন দেখিছে এইটো আৰু এইফালে সূৰ্য ওলোৱা এইখিনি ডাৱৰখিনি বা কোলা ডাৱৰখিনি বা চাই লওক কি ধুনীয়া এটা ভিউটো এতিয়া বৰ্তমান 5:30 বাজিছেহে গাইছ একদম চাইডে আহিছিলোঁ মানে মই অকণমান চাইডে মাছ মাৰে ডেইলি এয়া আহোঁতেলৰ ফালে চাবলৈ আহিছিলোঁ এই দৃশ্যটো কিন্তু ধুনীয়া লাগিছে চাই লওক আৰু পথাৰখন মানে পানী একদম হৈ আছে নে মাছ দেখিছে আৰু এই বিলখনত যোৱাকালি মাছ চাব আহিছিলোঁ পানী ইমান নাছিলে এতিয়া যোনটো বাটত যাওঁ তাতে এক কাঠৰ পানী হৈ গৈছে যেনেকুৱা আৰু আপোনালোকক এবাৰ দেখাই দিছোঁ ধুনীয়াকৈ চাই লওক অপেনিং ভাল হ'ল নে নাজানো কিন্তু কমপ্লিট বা কেতিয়াবাই হ'ল ইয়াত লেখা হৈ আছে এইখন দেখিবলৈ পাইছে ধুনীয়াকৈ এখন সৰুকৈ পায় গৰমত ধুনীয়াকৈ বতাহ খাই থাকিব পাৰে আৰু এইফালে ৰাইজৰ ধান দেখিছে এইফালে এইফালে এই দৃশ্যটো কিন্তু ক'ব লাগিব বহুত ধুনীয়া লাগিছে আৰু লগত এতিয়া কালভাৰ এটা আছে সেইটো দেখাই দিম তাৰপিছত আকৌ পিছত এবাৰ দেখাই দিম মানে পানী বাহিৰত মাছটো ইমান অহা নাই এনেকৈ মানুহে মাছ মৰা নাই দেৰিকৈ আহিব চাই লওক চব এইফালে একদম চিপজাল আহি এইফালে একদম চিপজাল আহি ফিলিং কৰিয়ে থৈছে আৰু পানী হৈ আছে এতিয়া কোনফালৰ পৰা গৈছে ঠিক নাই আপোনালোকক মই অলপ পাৰ্কখনো দেখাম কিন্তু আগ চাইডটো দেখা যাব পিছ চাইডটো এবাৰ আপোনালোকক দেখাম পানী হৈ মাৰি আছে আৰু দেখিছে ভিউটো কেনেকুৱা লাগিছে ৰাতিপুৱা টাইমত এটা কমেণ্ট কৰি নিশ্চয় জনাব আৰু এইফালে পানী আৱাজ আপোনালোকে একদম হৈ পানী মাৰি আছে এতিয়া দেখাই দিম আপোনালোকক কোনফালৰ পৰা পানী মাৰি আছে আৱাজ শুনিছে কিজানি পানী কিন্তু এই চাইডতকৈ ৰাস্তা সেই চাইডে পানীটো বেছি কাৰণ উঠিলা মাৰি আছে দেখিছে আৰু সময় চাইডটো দেখালোঁ পাৰ্কখনৰ এবাৰ এই চাইডটো দেখাই দিম এই চাইডটো আপোনালোকক এবাৰ দেখাই দিছোঁ চাই লওক অলপ জুমটো কমাই দিছোঁ পূৰা জুম কৰা হৈ আছিল মানে ধুনীয়া লাগে ভাটি পেলাই বা গধূলা টাইমত আহিলোঁ চাই লওক সেইফালে কালভাৰ আছে সেইফালে দেখাইছিলোঁ যিহেতু আৰু ইফালে যাই পেলাই ধুনীয়াকৈ পাৰ হৈ যামগৈ আৰু গাইজ দেখিবলৈ পাইছে একদম আহি পিছ চাইডটো পাই গ'লোহি আৰু বেক কেমেৰা অলপ দেখাই দি আছোঁ কাৰণ ইমান ডাঙৰো নহয় পাৰ্কখন দেখিবলৈ পাইছে কেনেকুৱা বৰ্তমান মানুহ মানে ইমান এতিয়া উঠা নাই আৰু দুপৰীয়া মাছ ভিডিঅ' এটা পাৰিলে দিম কিজানি আকৌ দুপৰীয়া মাছ মাৰিব লাইভ ভিডিঅ' এটা দিম কিজানি আপোনালোকে চাবলৈ পাৰিব এয়া ভিতৰতে মাছ মাৰে ইয়াৰ পৰা চালে আপোনালোকে জুম কৰি অলপ দেখাই দিম যদি দি থৰিব পাৰে চাই থাকক আৰু বৰ্তমান যিহেতু মাছ মাৰি আছে ই গছ পাতি বোকা গেঞ্জিটো দেখিছে মানে এতিয়া গেঞ্জিকে দেখাই দিব পাৰে আৰু পাৰ্কখন শেষ হোৱাৰ কাৰণে এবাৰ দেখাই দিছোঁ আৰু চাই লওক আৰু ভিডিঅ'টো বেছি দীঘল মই ইয়াতে সমাপ্ত কৰি দিছোঁ লগ পাই আছোঁ নতুন এটা ভিডিঅ'ত